Hello guys, আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'ত আপোনালোক জনাম যে বৰ্তমান ভাইৰেল হৈ পৰা ফেচবুক, হোৱাটছআপ যিকোনো ছ'চিয়েল মিডিয়াতে হওক কিছুমান কি ৱৰ্ড আপোনাৰ অসমীয়া ৱৰ্ড সেইবোৰ আপোনাৰ ডিজাইন সেই গতিকে তাৰ আইডিয়া এটা লৈ মই এটা ভিডিঅ' এটা বনাইছোঁ। আজি এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক আৰু যিসকল মোৰ চেনেলটোত ফাৰ্ষ্ট টাইম আহিছে সিহঁতক প্লিজ ৰিকুৱেষ্ট কৰিছোঁ সিহঁতে যেন মোৰ চেনেলটোৰ পেজত গৈ মোৰ যোনটো ছাবস্ক্ৰাইব আছে সেইটো ক্লিক কৰি বেল আইকনটো দবাই দিয়ে। গতিকে আহক আমি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁগৈ। ফাৰ্ষ্টতে আপোনাৰ এটা প্লে ষ্ট'ৰত গৈ আপোনাৰ এটা এপ ডাউনলোড কৰিব লাগিব, যোনটো লিখিলোঁ pixellab বুলি কৈছোঁ। সেইটো এপটো অ'পন কৰি আপুনি ইনষ্টল কৰিব লাগিব, যি অলৰেডি মই ইনষ্টল কৰা আছে। গতিকে মই অ'পেন কৰি লওঁ, আপুনি ইনষ্টল কৰি অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোলা হ'ব, হোম পেজ। য'ত আপুনি তলত আছে এইবোৰ যোনটো চিলেক্ট কৰিব পাৰে যোনটো লাগে। গতিকে মই ইয়াতে যোনটো ৰিফ্লেকশ্যন আহে সেইটো ৰিফ্লেকশ্যন মই চিলেক্ট কৰিছোঁ। গতিকে ইয়াত আপোনাৰ বেকগ্ৰাউণ্ডটো আপুনি যিকোনো ইমেজ দিব পাৰে। গতিকে ওপৰৰ যোনটো তিনিটা ক্লিক কৰি আপুনি যোনটো ইমেজ ফ্ৰম গেলেৰী চিলেক্ট কৰি তাৰ পৰা আপুনি যিকোনো এখন ইমেজ আপোনাৰ চইচ মতে আপুনি দিব পাৰে। মই ইয়াৰ পৰা এখন যদি অলৰেডি ডাউনলোড কৰি থোৱা আছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। মই এইখন যিকোনো এখন মই চিলেক্ট কৰি মই হোম স্ক্ৰীণত দি দিম। গতিকে মই এখন কৰোঁ, ইয়াৰে মই এইখন চিলেক্ট কৰি লৈছোঁ। এইখনৰ আমাৰ যেনেকুৱা চাইজ লাগে আপুনি ক্লিক কৰি ল'ব পাৰে। গতিকে মোৰ ভাল লগা চাইজ মই এইটো ক্লিক কৰি লৈছোঁ, হৈ গ'ল। ইয়াতে হৈ গ'ল মোৰ বেকগ্ৰাউণ্ড এইটো। তেনেকৈ আপোনাৰ টেক্সট আহিল, আপুনি চেক কৰিব পাৰে। যোনটো যোনটো এ আছে এইটো ক্লিক কৰি ওপৰৰ যোনটো লেফ্ট ছাইডৰ পেঞ্চিল টাইপৰ ক্লিক কৰি ইয়াতে আপুনি টেক্সটো লিখিব পাৰে। গতিকে এইটো যিহেতু অসমীয়া গতিকে অসমীয়াত কৰি মই লিখিম। যিহেতু বহাগ বিহু চলি আছে গতিকে মই বহাগ বিহু বুলি টাইপ কৰিম। গতিকে বহাগ বিহু মই লিখি লৈছোঁ, বহাগ বিহু হৈ গ'ল। গতিকে অ'কে কৰিম, হৈ গ'ল। এইটো আপুনি মিডিল এডিটিং কৰিব পাৰে। তাৰপিছত আপুনি ইয়াৰে যোনটো কালাৰ হওক বা ফণ্ট ষ্টাইলটো আমি চেঞ্জ কৰিব পাৰে। এইটো আপোনাৰ ফণ্ট ষ্টাইল অলৰেডি ইনবিল্ট থাকে, গতিকে এইবোৰ চেঞ্জ কৰি লাভ নাই, চেঞ্জ নহয়। গতিকে আপুনি যোনটো মাই ফণ্ট আছে মাই ফণ্ট গৈ আপুনি এইবোৰ তাৰ যিকোনো এটা চিলেক্ট কৰি আপুনি দিব পাৰে। এইবোৰ ডাউনলোড কৰি ল'ব লাগিব। মই আপোনাক ডিছক্ৰিপশ্যন লিংক আপোনাক দি দিম ডাউনলোড লিংকবোৰ, তাৰপৰা আপুনি ডাউনলোড কৰি ল'ব। সেইটো হৈ গ'ল, চেঞ্জ হৈ গ'ল। এতিয়া আপুনি ইয়াতে যিকোনো ষ্টাইল বল্ড হওক, ইটালী হওক বা আণ্ডাৰলাইন হওক চিলেক্ট কৰি আপুনি দিব পাৰে। গতিকে মই আণ্ডাৰলাইনটো চিলেক্ট কৰি লৈছোঁ, এইটো ভাল লাগিছে। গতিকে আপোনালোকক ভাল লাগিব যোনটো ষ্টাইল আপুনি লৈ ল'ব পাৰে। গতিকে ইয়াৰ পিছত আমি আহক ইয়াতে কালাৰ। ইয়াৰ পিছত টেক্সাৰ, এইটো টেক্সাৰ সেইটো ক্লিক কৰি আপুনি কালাৰ দিব পাৰে। যিকোনো এখন পিকচাৰ চিলেক্ট কৰি তাৰ পিকচাৰটো কালাৰ আপুনি ৱৰ্ডটোত দিব পাৰে। গতিকে ইয়াতে মই এটা পিকচাৰ চিলেক্ট কৰিম, যিটো আমি বহাগ বিহু। গতিকে জাপিটো চিলেক্ট কৰিছোঁ, জাপিটো মই মিডিলখিনি মই লৈ লওঁ, গতিকে মিডিলখিনি চিলেক্ট কৰিলোঁ। যিটো হৈ গ'ল দেখিলে বহাগ বিহুত আপোনাৰ পিকচাৰটোত আহি গ'ল জাপিৰ কালাৰটো। গতিকে আমি দেখিলে এতিয়া আপুনি কি কৰিব পাৰে, ইয়াতে আপুনি ডিজাইন দিব পাৰে বিভিন্ন পিকচাৰ। গতিকে ইম্পৰ্ট চিলেক্ট কৰি আপুনি এটা আকৌ নিজৰ ডাউনলোড কৰা ফটোবোৰ হওক এখন যিখন ফটো চিলেক্ট কৰক। গতিকে মই এইটো অৰ্কিড ফ্লাৱাৰ চিলেক্ট কৰিলোঁ। বোলে আপুনি এইটো সৰু কৰি আপুনি য'ত থ'ব পাৰে তাত চিলেক্ট কৰি ল'ব। মাতে কোণত ৰাইটৰ কোণত চেক কৰিলোঁ। এইটো ইয়াক কালাৰটো বেকগ্ৰাউণ্ড, গতিকে বেকগ্ৰাউণ্ড নোহোৱা কৰিলে আপুনি এইটো ইৰেজ বুলি আছে, ইৰেজটো ক্লিক কৰক। এইটো ইনেবল কৰি লওক। ইনেবল কৰাৰ পিছত যিহেতু বেকগ্ৰাউণ্ডটো ব্লেক হৈ আছে গতিকে ব্লেকটো গুচাবৰ কাৰণে আপুনি কি কৰিম, এইটো পেঞ্চিলত ক্লিক কৰি আপোনাৰ যিটো ব্লেক হয় গতিকে ব্লেকটো আপুনি দি পেলাই এইটো অ'কে কৰি দিম। যদি দেখিলে নোহোৱা হৈ গ'ল। গতিকে আকৌ আপুনি কি কৰিব, আকৌ ইম্পৰ্ট কৰক ডিজাইন দি পেলাই নতুন পিকচাৰ যিকোনো। গতিকে এতিয়া মই এটা চৰাই দিম, এই চৰাইটো মোৰ ভাল লাগিছে গতিকে এইটো মই এটা দিম। এতিয়া আপোনাৰ চাইজটো স্মল কৰি ল'ব পাৰে, স্মল আপোনাৰ ইচ্ছা মানে যিমান ডাঙৰ কৰে সৰু কৰে আপোনাৰ মতে। চাইজটো মই কৰোঁ। এতিয়া আকৌ বেকগ্ৰাউণ্ডটো ইৰেজ কৰক, এনিমেল কৰক। এইটো এগেইন দেখিলে হৈ গ'ল। এতিয়া আপুনি য'ত থ'ব পাৰে, য'ত আপুনি ইচ্ছা মতে যিখিনি জেগাত আপুনি চইচ তাক ক্লিক কৰি থৈ পাৰে। গতিকে মই ভাল লাগিছে এটা থৈ দিছোঁ। গতিকে এগেইন আপোনাৰ ইম্পৰ্ট আহক, ইম্পৰ্ট কৰিবলৈ আকৌ পিকচাৰ চিলেক্ট কৰক। এতিয়া এগেইন আকৌ মই আহিছোঁ ইম্পৰ্ট মোৰ ডাউনলোড কৰি থৈ লওক পিকচাৰলৈ। গতিকে পিকচাৰবোৰ আহক ঢোল, গতিকে বহাগ বিহু চলি আছে, ঢোলটো আমি চিলেক্ট কৰি লওঁ। ঢোল হৈ গ'ল, এইটো ঢোল চিলেক্ট হৈ গ'ল। এইটো অ'কে কৰি ল'লোঁ, ৰাইট চিন অ'কে গ'ল। দুটা চিলেক্ট কৰা গ'ল, চৰি এইটো এটা ডিলিট কৰি দিওঁ। এইটো ওপৰত ডিলিট অপশ্যন ডিলিট হৈ গ'ল।
গতিকে আমি চাইজটো সৰু কৰি ল'ব সৰু কৰাৰ পিছত আপুনি যিহেতু ইয়াৰ কাৰ্ড বেকগ্ৰাউণ্ড এগেইন আপুনি আহি পেলাই ইৰেজ অপশ্যন আহি পেলাই ইৰেজ কৰিব পাৰে ইৰেজ কৰক এনেবল কৰক তো এই কাৰ্ড বেকগ্ৰাউণ্ড হৈছে গতিকে বেকগ্ৰাউণ্ড চিলেক্ট কৰক ৰাইট ক্লিক কৰক হৈ গ'ল নোহোৱাই গ'ল আপোনাৰ বেকগ্ৰাউণ্ড কালাৰটো গতিকে আপুনি য'ত থ'ব পাৰি দিছে মতে এই তত থৈছোঁ মোৰ ভাল লাগিছে কাৰণে গতিকে এগেইন আকৌ ইম্পৰ্ট কৰক পিকচাৰ যিকোনো এখন আপোনাৰ ভাল লগা পিকচাৰ আমি এটা আগত চৰাই এটা চিলেক্ট কৰিম ইয়াৰ পৰা ভাল লগা চৰাই তাৰপিছত এইটো ভাল লাগিছে পেৰত ডিজাইন আছে গতিকে পেৰটো চিলেক্ট কৰি লওঁ আহক এইটো আহি গ'ল ধুনীয়া চৰাই লাগে ধুনীয়া চৰাই এইটো আপুনি কি কৰিব ইয়াতে বেকগ্ৰাউণ্ডটো নোহোৱা কৰিব আকৌ ইৰেজ কৰক ধুনীয়া নিবল কৰক হৈ গ'ল নোহোৱাই গ'ল এতিয়া আপোনাৰ এইটো ইয়াতে মই দি দিছোঁ ইয়াৰ ওপৰত বহাগ বিহু ওপৰত ভাল লগা হৈছে দেখুৱা এতিয়া আপুনি কি কৰক আকৌ পিকচাৰ চিলেক্ট কৰক যিকোনো পিকচাৰ যিহেতু বেকগ্ৰাউণ্ড অকণমান হোৱাইট হৈছে গতিকে নোহোৱা কৰিব কি কৰক এইটো অকণমান স্মুথটো বঢ়াই দিয়ক আৰু এইটো অকণমান বঢ়াই দিয়ক গতিকে নোহোৱাই গ'ল দেখিলে এতিয়া আকৌ এখন পিকচাৰ আমি ইম্পৰ্ট কৰোঁ চাওক এতিয়া আমি ইয়াৰ পৰা এখন পিকচাৰ চিলেক্ট কৰোঁ ভাল লগা পিকচাৰ এখন এইটো বহাগ বিহু চলিছে জাপি গতিকে জাপি সেইটো চিলেক্ট কৰোঁ মই চিলেক্ট কৰি লওঁ বেকগ্ৰাউণ্ডখিনি ভাল কৰি মিলাকৈ চিলেক্ট কৰি ল'লোঁ হৈ গ'ল এনেকৈ এতিয়া মই চাইজটো সৰু কৰি লওক সৰু হৈ গ'ল এতিয়া কাৰ্ড বেকগ্ৰাউণ্ড কালাৰ যিটো ব্লেক সেইটো আকৌ নোহোৱা কৰক আকৌ এগেইন আহক ইৰেজৰলৈ চিলেক্ট কৰক এনেবল কৰক যিটো বেকগ্ৰাউণ্ড কালাৰ চিলেক্ট কৰক ব্লেক হৈ গ'ল ব্লেক ৰাইট হৈ গ'ল এতিয়া আপুনি কি এইটো ফ্ৰণ্ট ৰাখিব পাৰে বা বেক চাইড ৰাখিব পাৰে আমাৰ যোনটো বহাগ বিহুৰ ৱৰ্ডটো বেক চাইড বা পিছফালে গতিকে লিখি আছে ফ্ৰণ্ট বেক গতিকে বেক ক'ত লিখি ৰাখি থ'লোঁ ভাল লাগিছে হৈ গ'ল মিলাই থ'লোঁ অলপমান ইচাইডত যেনেকৈ ভাল লাগে আপোনাৰ মিলাই ল'ব এতিয়া হ'ল এগেইন আমি ইম্পৰ্ট কৰিম এখন আৰু এটা পিকচাৰ ভাল যিটো আমি ডিজাইন দি আছোঁ গতিকে ভাল পিকচাৰ চিলেক্ট কৰি আমি ইম্পৰ্ট কৰি ভাল ডিজাইন এটা বনাওঁ গতিকে পেপা অসমীয়া বহাগ বিহু যিহেতু পেপাৰটো চিলেক্ট কৰিলোঁ এগেইন এইটো আমি বেকগ্ৰাউণ্ডখিনি হোৱাইট হৈছে গতিকে এইটো চিলেক্ট কৰিম নোহোৱা কৰিম বেকগ্ৰাউণ্ডখিনি হোৱাইট কালাৰ এনেবল কৰিলোঁ নোহোৱাই গ'ল এতিয়া মই এতিয়া কি কৰিম এইটো আপুনি য'ত ৰাখি আপোনাৰ এইটো ঢোলটো ওপৰত অলপমান চাইড কৰি ৰাখি থ'লোঁ হৈ গ'ল ধুনীয়া হৈ গ'ল দেখিলে ভাল পিকচাৰ এনেকৈ আপুনি হেৰি কৰিব পাৰে আপুনি নিজৰ ইচ্ছামতে বনাব পাৰে গতিকে আপুনি কি কৰিব এতিয়া ছেভ কৰক ওপৰত যে এইটো ছেভ এলমেছ ছেভ কৰক হৈ গ'ল আপোনাৰ ফাইল ছেভ আপোনাৰ সকলোকে ধন্যবাদ মোৰ ভিডিঅ'টো কমপ্লিট চোৱাৰ বাবে গতিকে আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে গতিকে প্লিজ শ্বেয়াৰ কৰক লাইক কৰক এণ্ড কিবা কুৱেশ্যন থাকিলে মোক কমেণ্ট বক্সত জনাওক আৰু প্লিজ মোৰ চেনেলটো যেন প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে আপোনাৰ আগন্তুক মই এনেকুৱা নতুন ভিডিঅ' লৈ আহিম আপোনালোকলৈ গতিকে থেংক ইউ ধন্যবাদ আপোনাৰ